কৰি আছোঁ ৰাসত এবাৰ ৰাসৰ কাৰণে আৰু সেই তেনেকুৱা ধৰণৰ যিটো মই বনাইছোঁ সেই বস্তুটো আমাৰ মধ্য অসম মানে আমাৰ নগাঁও ৰাসৰ ফালে খুব বেছি চলে আচলতে এইটো কাৰণে মই মধ্য অসম বা নগাঁও বুলি কৈছোঁ কিয়নো আচলতে সেইটো সম্পূৰ্ণ কেলিগোপাল নাটৰ বস্তু নহয় আচলতে কিন্তু আমাৰ ফালে যিহেতু কেলিগোপাল নাটৰ আধাৰত ৰাসলীলা কৰে গতিকে সেই ৰাসলীলাত এনেকুৱা ধৰণৰ দাণ্ডিয়া পেটাৰ্ণ টাইপৰ কিছুমান বস্তু বজোৱা হয় আচলতে সেইবিলাক আমাৰ বসন্ত ছাৰৰ যি গীত আছে আমাৰ প্ৰদ্যুৎ দা আছে তাৰপিছত আমাৰ শিৱদা আছে এনেকৈ কেইবাজনো মানুহৰ গীত মিলাই এটা মেটচাপ বুলি ক'ব পাৰি যিটো আমি ৰাসৰ মেটচাপ নাথাকে আচলতে কিন্তু তেনেকুৱা টাইপত কেইবাটাও গীত মিলাই পেলাই সেই ৰিদমটোৰ লগত মিলাকৈ বনোৱা হৈছে ৰিদমটোহে বনোৱা হৈছে আচলতে কামখিনি কমপ্লিট হোৱাই নাইকিয়া তথাপিও মই লাইভ এবাৰ বজাই দিওঁ আৰু